গাইজ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি বহুত বেছি ৰ'দ, এইফালে অকণমান চাওক বেছি ৰ'দ দিছে। আজি ভাবিছোঁ আইচক্ৰীম বনাওঁ বুলি। চাই থাকিব ভিডিঅ'টো শেষলৈকে, মই কেনেকৈনো আইচক্ৰীম বনাওঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। কল 3টা লৈছোঁ, গাখীৰ 1 কাপ, চেনি লৈছোঁ আৰু মিল্ক পাউডাৰ। এইখিনি এতিয়া কলখিনি কাটি ল'লোঁ মই। এতিয়া দি দিম মিক্সাৰ জাৰত। এতিয়া দিছোঁ গাখীৰখিনি। এতিয়া দিছোঁ চেনি। এতিয়া দিছোঁ মিল্ক পাউডাৰখিনি। এতিয়া মই মিক্স কৰি ল'লোঁ। এয়া দেখিছে ধুনীয়াকৈ মিক্স হৈ গৈছে। এয়া চব ধুনীয়াকৈ মিক্স হৈ গৈছে। এতিয়া মই এটা টিফিন বক্সত গোটেই পেষ্টখিনি ঢালি দিম। এতিয়া এখন চিলভাৰ পেপাৰে ওপৰত পানী নমাবৰ কাৰণে থৈ ল'ম, তাৰপিছত ঢাকন মাৰি দিম। আপোনালোকে যিকোনো পেপাৰ ইউজ কৰিব পাৰে, পলিথিন ইউজ কৰিব পাৰে। এতিয়া 3 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিম। বনোৱা হৈ গ'ল বাৰু। এতিয়া কেনেকুৱা হৈছে আপোনালোকক ক'ম বাৰু খাবলৈ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। ধুন শুই আছিলে, এতিয়া সাৰ পালে, এই খেলি আছে দেখিছেনে? ঐ ধুন, ইমান সোনকালে উঠিলা? ইমান সোনকালে উঠিলা তুমি? ইমান সোনকালে উঠিলে ল'ৰাটো। মামা খাবানে? মামা খাবানে তুমি? নহয় 11টামানে বাজিলেগৈ। ধুনলে জলপান অকণো বনাব লাগে। জলপানকণ বনাই লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। জলপানখন বনাই হৈ গ'ল বাৰু। বেটাক খুৱাই দিম আৰু অকণমান ঠাণ্ডা হ'ব দিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ' পোনপ্ৰথমৰ বাবে চাই আছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিকে বেটা, বেটা এইদিকে এবাৰ হাঁহি দিয়াচোন। ন হাঁহি দিয়া এবাৰ, হাঁহি দিয়া এবাৰ। এইটো আমাৰ ধুন, এই ধুন, এইটো তোমাৰটো তোমাৰ এইটো কোন পুতলাটো? লাগেনে তোমাক? অকলে তাৰ উবি হ'বলৈ অকল উবি হৈ দিয়ে।
ধুন আইতা এৰি থৈ গ'ল, আইতা এৰি থৈ গ'ল, আইতা ফুফু গ'লগে ধুনক এৰি থৈ ন, আইতা ফুফু গ'লগে ধুনক এৰি থৈ, আমাৰ ধুনক এৰি থৈ। খাইছা খাইছা, এনেকে এনেকে খোৱা, খোৱা। আমাৰ ধুনক এৰি গ'লগে আইতা, আইতা এৰি থৈ গ'লগে গ'লগে। আমি যাম ন, ফুফু গ'লগে, আইতা পাপাও গ'লগে, আইতা গ'লগে, দদৌ গ'লগে ন, আমি অকলে আৰু এতিয়া ন। এদিকে চাই দিয়া আকৌ, এদিকে খোৱাত ব্যস্ত। 3টা বাজিলৈকৈ চাগৈ, এতিয়া আইচক্ৰীমখিনি খোলা টাইম হৈ গৈছে, ব'লক তেনেহ'লে চাই লওঁ। এতিয়া মই টিফিনটো খুলিছোঁ, কেনেকুৱা হৈছে ময়ো গম নাপাওঁ, চাই থাকক ভিডিঅ'টো শেষলৈকে আপোনালোকে। এয়া এয়া আমাৰ আইচক্ৰীম, ওপৰৰ পৰা ভালেই দেখিছে, খাবলৈ কেনেকুৱা হয় জানো। দিলে খাবলৈ ভালেই হৈছিলে বাৰু, ইমান ভালকৈ নাজানো ময়ো, তথাপিও বনাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে খুব কম সময়ৰ ভিতৰতে এনেকৈ ঘৰতে আইচক্ৰীম বনাই খাব পাৰিব। ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ।